ছোৱালীবিলাকেতো স্কুটি পাইছেই, ল'ৰাবিলাকেও হাহাকাৰ কৰি আছে যে বুলেট লাগিব বুলি। হয়নে নহয়? লাগিবনে নাই? কেতিয়াবা ইহঁতকো বুলেট দিব লাগিব, নহলে আকৌ বেয়া পাব, হয়নে নহয়? কিন্তু মই এটা কথা কৈ আছো, ধেমালিতে কৈছো যে বুলেটখন দিলে পিছফালে ছোৱালী এটা লাগিব। আচলতে এইটো মই এনেই কৈ আছো, কিন্তু ছোৱালী নালাগে। আচলতে কি কৰিব লাগিব যে আমি পঢ়া শুনা কৰি দেউতা মাৰ নাম সমাজৰ চকুত আমি নাম উজ্জ্বল কৰিব লাগিব, দেউতা মাৰ নাম বঢ়াব লাগিব, গাঁৱৰ নাম বঢ়াব লাগিব, সমাজৰ নাম বঢ়াব লাগিব। শিক্ষাৰ আশীৰ্বাদ কৰিব যাতে ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি বিজেপি দলক আকৌ এবাৰ শাসনলৈ আনিব পাৰো। পাৰিম নে নাই? পাৰিম নে নাই? পাৰিম নে নাই? অলপ লাহে লাহে কৈ আছে, পাৰিম নে নাই? আৰু বুলেট লাগাকেইটা বেছি চিঞৰ, পাৰিম নে নাই? এতিয়াই ভাল লাগিছে, নহলে ক'ত বুলেট পাব জানো এনেকে নিচিঞৰিলে?